যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নাও। বিৰাট চাৰপ নিকক আপোনাৰ কিহৰ কাৰণে হাৰিব লগা হ'ল? এক ৰাউণ্ডত আউট যাব লগা হ'ল, তিনিও আউট যাব লগা হ'ল দিয়কচোন। কিহৰ কাৰণে অলপ কথাখিনি কৈ দিয়কচোন আপুনি ভালকৈ আমাক ৰাইজক বুজাই। আৰু আপোনাৰ যদি পিয়া লাগে অলপ ঠাণ্ডাৰ বটল আছে খাই ল'ব। মই এতিয়া দুখিত বহুত, মই কম কথাখিনি চব তোক ভাঙি বাতি কম, তহঁতে হাল্লা নকৰবি, ভালকৈ শুনি থাক, বেছি নবকবি, মই কম। এতিয়া কথাখিনি হ'ল খেলাখনত হাৰাৰ বহুত কাৰণ আছে, কাৰণগিলা এতিয়া মই কওঁ। এতিয়া মেইন কাৰণ হ'ল খেলাখনত প্ৰথমতে বৰষুণ দিছিল, সেইদিনাই যদি খেলাখন হদ হয় আমি আৰামছে জিকিলোঁ হয়। খেলাখন হ'ল তাৰে সেইদিনাই বৰষুণৰ কাৰণে খেলাখন ৰখি গ'ল। এতিয়া ফাৰ্ষ্টৰ দিনাতো খেলা নহ'লেই, তাৰে নেক্সট দিনা পুৱাই অনুষ্কা মোক ফোন কৰিছে, ফোন কৰি কৈছে আমাৰ এটা পাৰ্টি আছে আহা, লগত ৰোহিত আৰু ৰাহুলকো লৈ আহিব, তেতিয়া ভাল লাগিব। এতিয়াই অহা নহ'লে তেতিয়া ভাল হ'ব। নাই এতিয়া যাব নোৱাৰোঁ, হেলিকপ্টাৰখনত পাম নাই, পাম দিব লাগিব। চাকা এটা ফুটছি বোধে বাতি কিনে, মই কালি যাই আছোঁ, গতিকে অলপমান অপেক্ষা কৰা। কালি আপোনাৰ হেলিকপ্টাৰখন কেনেকৈ ফুটিলে? অভাৰকলটোৰ আপোনাৰ ৰোহিতৰো আছে ৰাহুলৰ আছে, সেইখনটো লৈ আহিব লৈ কিয় আনিলক। আপুনি অলপ কথাখিনি কওকচোন। নাই মই বেলেগৰ গাড়ীত মই নাযাওঁ, মই নিজৰ গাড়ী নাপাতাক লাগি। মোৰ হেলিকপ্টাৰ ফুটছি, মই এতিয়া পাতিম, নতুন চাকা লাগে দিম, টেনশ্যন নাই। তাত পুৱাই ঠেলি লৈ গ'লোঁ, লৈ যাই কিনে বাতিলোঁ, তিনিও লৈ গৈ দিছোঁচোন। বাতি কিনে ঘৰত গ'লোঁ, যাই কিনে চাওঁ অনুষ্কাৰ মস্ত ধুমা এটা কঁঠাল আনিছি। ৰোহিতে কি এইটো খাব মাতিছিলে ধৰি দিয়া খোৱা মস্ত মিঠা, ভাঙিলোঁ কঁঠালটো, গোটাই মস্ত মিঠা মানে মস্ত মিঠা, সোৱাদো বহুত। খালোঁ গোটাই তিনিও একদম পেট ফুলকৈ খালোঁ। অনুষ্কাই দুয়ো কোৱা খাইছে, তাৰপিছত কিন্তু ৰোহিত শৰ্মা কিন্তু মোতকৈও বেছি খাইছে। বিৰাট ছাৰ কঁঠালটো খালাক, গম পালোঁ। কঁঠাল আপুনি তিনিও খালাক চাগে, তিনিওৰে বধাই পেট ফুল হৈ গৈছে, হয় না? মই মিছা কথা নকওঁ, মই সঁচা কথাই কৈছোঁ। আপোনালোকৰ পাত গেছি তামাম কঁঠাল খাই ময়ো এনেকুৱা ভুক্তভোগী, আমি গোটেইকেইটাই খাওঁ কঁঠাল। মই কঁঠাল খাই বহুত ভাল পাওঁ। এতিয়া আপুনি কঁঠাল খাই চাগে খেলবা নিদিলাক নহ'লে কওকচোন। শুন মই কওঁ, এতিয়া তই ঠিক কথাই কৈছে, এইটো কথা ৰাইট। মই কঁঠাল খাই গেষ্টি হৈছে, কঁঠাল তিনিওৰে মোৰ বুলি নহয়, তিনিওৰে হৈছে। বহুত খালোঁ কঁঠাল চঠাল খাই। আমি তিনিও ফুটবল খেলবা গ'লোঁ, বলত আগে ৰোহিত গ'ল, ৰোহিতৰ বোলে পাত যাই আছে, যে মই পাৰিম নাই খেলবা, হয় পিছলা হৈছে বতাৰ গেলা, মই দে পাৰিবি দে, একো নহয় দে, কঁঠালৰ জ্বৰ উঠাই দি। ভাই কি হ'ল, উপায় নাই, দুখৰ কপাল। ৰোহিতে এক ৰান কৰি গুচি গ'ল, ময়ো গ'লোঁ, ৰাহুলো গ'ল। তাৰপিছত কি হ'ল আৰু গ'ল, উপায় নাই, চব চেছ। আমি তেতিয়াই ভাবিছোঁ আমি খেলা হাৰিলোঁ আৰু কাম নাই, এই অনুষ্কাৰ কাৰণে হাৰি গ'লোঁ কঁঠাল খাই। যদি তাৰ আগৰ দিনা যদি হ'লে কঁঠালো নাখালোঁ হয়, খেলাও জিকিলোঁ হয়, টেনশ্যন নাছিল।